নমস্কাৰ এই মুহূৰ্তত দিবলৈছো এক ডাঙৰ খবৰ জুনমণি ৰাভাৰ মৃত্যুক লৈ ডাঙৰ খবৰ আমাৰ হাতত আহি পৰিছে দুৰ্ঘটনা নহয় পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল এসআই জুনমণি ৰাভাক কেৱল ইমানেই নহয় এই হত্যাকাণ্ডত বহু শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া জড়িত হৈ আছে কেৱল আৰক্ষী বিষয়াই নহয় আন বহু লোক এই হত্যাকাণ্ডত জড়িত হৈ আছে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে জুনমণি ৰাভাৰ মাতৃয়ে জখলাবন্ধা আৰক্ষী থানাত উপস্থিত হৈছে জুনমণি ৰাভাৰ মাতৃ আৰু এখন এজাহাৰ দাখিল কৰিছে ন্যায় বিচাৰি তদন্ত প্ৰক্ৰিয়া যাতে ভাল হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এখন এজাহাৰ দাখিল কৰিছে জুনমণি ৰাভাৰ মাতৃয়ে আৰু এই এজাহাৰখনত কেৱল বিস্ফোৰক তথ্য দাঙি ধৰিছে জুনমণি ৰাভাৰ মাতৃয়ে কি কথা উল্লেখ কৰা হৈছে এই মুহূৰ্তত হেয়া জনাব বিচাৰিছো নিটক্সৰ দৰ্শকক ডাঙৰ খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ দুৰ্ঘটনা নহয় পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল এসআই জুনমণি ৰাভাক জুনমণিৰ মাতৃৰ বিস্ফোৰক অভিযোগ জুনমণি ৰাভাৰ মাতৃৰ এয়া বিস্ফোৰক অভিযোগ যে পৰিকল্পিতভাৱে জুনমণি ৰাভাক হত্যা কৰা হৈছিল এসআই জুনমণি ৰাভাৰ মৃত্যু সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড এক ডাঙৰ খবৰ জনাইছে নিটক্সৰ দৰ্শকক জুনমণি ৰাভাৰ মৃত্যুৰ হাত আছে বহু শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ বহু শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া জড়িত হৈ আছে বহু আৰক্ষী বিষয়াৰ লগতে আন বহু লোকৰ হাত আছে জুনমণিৰ হত্যাকাণ্ডত জুনমণি ৰাভাৰ লগত দুটাকৈ মোবাইল ফোন আছিল এজাহাৰ পত্ৰত উল্লেখ কৰিছে জুনমণি ৰাভাৰ মাতৃয়ে জুনমণি ৰাভাৰ লগত দুটাকৈ মোবাইল ফোন আছিল দুটা মোবাইল ফোনৰ ভিতৰত কেৱল মাত্ৰ এটা মোবাইল উদ্ধাৰ কৰা হৈছে আনটো ফোন ক'ত আছে এই প্ৰশ্ন জুনমণি ৰাভাৰ মাতৃৰ জুনমণিৰ মৃতদেহ নেদেখুৱাকৈ পৰিয়ালৰ কোনো অনুমতি অবিহনে মৰণোত্তৰ পৰীক্ষা কৰা হল এই অভিযোগ উত্থাপন কৰিছে জুনমণি ৰাভাৰ মাতৃয়ে জুনমণি ৰাভাৰ শৰীৰৰ বিভিন্ন স্থানত ৰদেৰে মৰাৰ চিন আছিল বিস্ফোৰক অভিযোগ কৰিছে জুনমণি ৰাভাৰ মাতৃয়ে চিন্তা কৰিব নালাগে মই আভাদাৰ লগত আছো এয়া আছিল জুনমণিৰ হেক ভাষ্য যেতিয়া মাকে ফোন কৰিছিল জুনমণি ৰাভাক সেই মুহূৰ্তত জুনমণিয়ে হেখৰটো ফোন উঠাইছিল মাকৰ তাক কৈছিল চিন্তা কৰিব নালাগে মই আভাদাৰ লগত আছো আভাজ্যোতি ৰাভা হৈবৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এই আভাজ্যোতি ৰাভাৰ লগত আছিল জুনমণি ৰাভা ৰাতি 1:30 পৰা 2 বজাৰ ভিতৰত লীনা দলে নেতৃত্বত আৰক্ষীৰ দল আহিছিল জুনমণি ৰাভাৰ বাসগৃহলৈ আৰু কি কথা উল্লেখ কৰা হৈছে ঘৰৰ ভিতৰত জোৰ কৰি সোমাই আহিছিল বস্তু বাহানি লণ্ড ভণ্ড কৰি পেলাইছিল আৰক্ষীৰ দলটোৱে আৰক্ষী অধীক্ষক লীনা দলেৰ লগত আহিছিল এছপি ত্ৰিদীপ প্ৰতিম কুম্বাং আৰু 3 আৰক্ষী জোৱান ঘৰৰ পৰা লৈ গৈছিল চিকিৎসাৰ বাবে ৰখা নগদ 1,30,000 টকা সমান্তৰালকৈ উল্লেখ কৰিছে জুনমণি ৰাভাৰ মাতৃয়ে আলমাৰীৰ পৰা লৈ গৈছিল প্ৰায় 3 লাখ টকা উকা কাগজত লোৱা হৈছিল টিপছহি এই অভিযোগ জুনমণি ৰাভাৰ মাতৃ ৰাতিপুৱাৰ ভাগতে জুনমণি ৰাভাৰ এক্সিডেন্টৰ অৰ্থাৎ মৃত্যুৰ খবৰ জনোৱা হৈছিল পৰিয়ালৰ লোকক জুনমণি ৰাভাৰ মাতৃক ৰাতিপুৱাৰ ভাগতে জনোৱা হৈছিল যে এক্সিডেন্টত দুৰ্ঘটনাত মৃত্যু হৈছে জুনমণি ৰাভাৰ এই বিস্ফোৰক তথ্য দাঙি ধৰিছে জুনমণি ৰাভাৰ মাতৃয়ে ন্যায় বিচাৰি জখলাবন্ধা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে জুনমণি ৰাভাৰ মাতৃয়ে কিন্তু ডাঙৰ খবৰ এই মুহূৰ্তত আমাৰ হাতত এজাহাৰ কপিটো আহি পৰিছে এইখন হৈছে এজাহাৰ জখলাবন্ধা আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰিছে জুনমণি ৰাভাৰ মাতৃয়ে কেৱল বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে জুনমণি ৰাভাৰ মাতৃয়ে তেওঁ নিজৰ এজাহাৰখনত স্পষ্ট ৰূপত উল্লেখ কৰিছে দুৰ্ঘটনা নহয় পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল জুনমণি ৰাভাক আৰু এই হত্যাকাণ্ডত বহু শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ লগতে আন বহু লোক জড়িত হৈ থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে জুনমণি ৰাভাৰ মাতৃয়ে আমাৰ হাতত যেহেতু এজাহাৰ কপিটো আহি পৰিছে সেই এজাহাৰখনত কি লিখা আছে এই মুহূৰ্তত হেয়া পঢ়ি শুনাব বিচাৰিছো প্ৰতি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জখলাবন্ধা আৰক্ষী থানা নগাঁও জিলা দিনাংক 19/5/2023 বিষয় এজাহাৰ মহোদয় বিনীত সন্মানপূৰ্বকভাৱে আপোনাক জনাও যে মই নিম্ন স্বাক্ষৰকাৰী সুমিত্ৰা ৰাভা স্বামী মৃত কমল ৰাভা গুৱাহাটী দক্ষিণ গাঁও নিবাসী হওঁ মোৰ ছোৱালী জুনমণি ৰাভা মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত আছিল যোৱা 15/5/2023 তাৰিখে জুনমণি ৰাভাই আনুমানিক 3 বজাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে মাতি পঠিওৱাত তাই নিজৰ চৰকাৰী আবাসৰ পৰা ওলাই যায় আৰু প্ৰায় 5:30 ঘৰলৈ উভতি আহে আৰু যদিও
পুনৰ আবেলি 6:30 আৰক্ষী অধীক্ষকে মাতি পঠিওৱাত তাই আকৌ আবাসৰ পৰা ওলাই যায় আৰু ৰাতি দেৰিলৈকে উভতি নহাত ৰাতি প্ৰায় 10 মান বজাত মই তাইৰ ফোন নম্বৰ এটা নম্বৰ উল্লেখ কৰা হৈছে জুনমণি ৰাভাৰ সেই নম্বৰটোত ফোন কৰি কেতিয়া ঘৰ পাবিহি বুলি সুধিছিলো আৰু তাই মোক চিন্তা কৰিব নালাগে মই আভাদাৰ লগত আছো বুলি জনায় উল্লেখ্য যে আভাজ্যোতি ৰাভা হৈবৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হয় পুনৰ ৰাতি 11 মান বজাত মই ফোন কৰোতে মই তাইৰ দুয়োটা ফোন সুইচ অফ পাওঁ এক গুৰুত্বৰ বিস্ফোৰক তথ্য দাঙি ধৰিছে যেতিয়া ফোন কৰা হৈছিল 11 মান বজাত তেতিয়া দুয়োটা ফোন জুনমণি ৰাভাৰ দুয়োটা ফোন সুইচ অফ পোৱা গৈছিল সমান্তৰালকৈ উল্লেখ কৰা হৈছে এজাহাৰখনত আৰু মই অলপ সময়ৰ মূৰে মূৰে পুনৰ চেষ্টা কৰি থাকো ফোন কৰিবলৈ প্ৰায় 11:30 তাই এটা মোবাইলত এবাৰ ৰিং হৈছিল কিন্তু ফোনটো ৰিচিভ কৰা নাছিল তাৰ পাছৰ পৰা আকৌ জুনমণিৰ মোবাইলটো সুইচ অফ পাওঁ এবাৰ ৰিং হৈছিল কিন্তু পুনৰবাৰ সেই ফোন সুইচ অফ হৈছিল উল্লেখ্য যে 16/5/2023 ৰাতি প্ৰায় 1:30 পৰা 2 মান বজাত এনেকুৱা সময়ৰ ভিতৰত কেইজনমান ব্যক্তি আহি নিজকে পুলিচ বুলি কৈ মোক দুৱাৰ খুলিবলৈ কোৱাত মই দুৱাৰ খুলি দিয়াত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে এই এজাহাৰখনত উল্লেখ কৰা হৈছে নামসমূহ আৰক্ষী অধীক্ষক নগাঁও জিলাৰ লীনা দলে অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদীপ প্ৰতিম কুম্বাং আৰু 3জন আৰক্ষী ঘৰৰ ভিতৰত জোৰ কৰি সোমাই আহে আৰু কোনো হুটপুছ নকৰাকৈ ঘৰৰ চাবি বিচাৰে আৰু বস্তু বাহানি লণ্ড ভণ্ড কৰি মোৰ লৰাৰ চিকিৎসাৰ বাবে জমা কৰি থোৱা মোৰ নিজা টকা 1,30,000 টকা লয় আৰু আলমাৰীৰ পৰা জুনমণিৰ ভাগৰ প্ৰায় 3 লাখ টকা আৰু কিবা কিবি কাগজ পাতি এহুপা লৈ যায় আৰু উকা কাগজত মোৰ টিপ সহি লৈ গুচি যায় আৰক্ষীৰ দলটোৱে কি কাৰণত মোৰ ঘৰত ৰাতি তালাচী চলোৱা হৈছে বুলি সোধাল তেওঁলোকে জনায় যে জুনমণিৰ নামত কেছ ৰেজিষ্টাৰ হৈছে তেওঁলোকে গুচি যোৱাৰ পিছত ধিং থানাৰ ৰাজা ইৰছাদ আন এটা নাম উল্লেখ কৰিছে এখন এজাহাৰত ধিং আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰাজা ইৰছাদৰ নাম উল্লেখ কৰা হৈছে ৰাজা ইৰছাদ নামৰ এজন বিষয়াই মোক জনায় যে জুনমণি ৰাভাই 14/5/2023 তাৰিখে মিডিয়াত ওলোৱা কিবা বাতৰিৰ বাবে লুকাই আছে তেতিয়া মই আভাজ্যোতিলৈ ফোন লগাইছিলো আৰু আভাজ্যোতিক ফোন লগাবলৈ ৰাজাক কওঁ কিন্তু ৰাজাই মোৰ ফোনটো লক কৰি দিয়ে আৰু মই কাকো ফোন কৰিব নোৱাৰা হওঁ উল্লেখ থাকে যে ইয়াৰ আগতে মোৰ ফোনত কোনো লক নাছিল লক কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে ধিং আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰাজা ইৰছাদৰ বিৰুদ্ধে সমান্তৰালকৈ এই এজাহাৰখনত উল্লেখ কৰা হৈছে কেতবোৰ আৰু আন অভিযোগ উত্থাপন কৰা হৈছে সেইসমূহ এবাৰ পঢ়ি শুনাব বিচাৰিছো আৰু কি লিখা আছে আকৌ ৰাতিপুৱা পোহৰ হোৱাৰ পাছত ৰাজাই আহি মোক মোৰ আৰু মোৰ স্বামীৰ নাম সোধে আৰু এখন উকা কাগজত টিপ সহি লৈ মোক জনায় যে জুনমণি ৰাভাৰ এক্সিডেন্ট হৈছে অৰ্থাৎ ৰাতিপুৱাৰ ভাগতহে জনোৱা হয় যে জুনমণি ৰাভাৰ এক্সিডেন্ট হৈছে আৰু এই দুৰ্ঘটনাত মৃত্যু হৈছে জুনমণি ৰাভাৰ কিন্তু মই বাৰে বাৰে সোধাৰ পাছতো কোনো কথাৰ উত্তৰ নিদি গুচি যায় পিছত গম পাওঁ যে জুনমণি ৰাভাৰ মৃত্যু হৈছে কিন্তু মোক মৃতদেহ নেদেখুৱাকৈ আৰু মোৰ কোনো অনুমতি অবিহনে তাইক পোষ্টমৰ্টেম কৰি পুলিচ ৰিজাৰ্ভলৈ আনি মোক মৃতদেহ চমজাই দিয়ে মৃতদেহ ঘৰলৈ নি শ্মশানলৈ নিয়াৰ আগতে কফিনৰ পৰা উলিওৱাত জুনমণি ৰাভাৰ দেহৰ বিভিন্ন স্থানত ৰদেৰে মৰা যেন দাগ দেখা পাওঁ পৰৱৰ্তী সময়ত বিভিন্ন বাতৰিত দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ দৃশ্য দেখি আৰু বিভিন্ন ধৰণৰ বাৰ্তালাপৰ ৰেকৰ্ডিং শুনাৰ লগতে মোৰ লগত কৰা ব্যৱহাৰৰ পৰা মই নিশ্চিত হলো যে জুনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনা নহয় ই এক সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড আৰু ইয়াৰ ওপৰত উল্লেখিত এখন এজাহাৰত যাৰ যাৰ নাম উল্লেখ কৰা হৈছে আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি ধিং আৰক্ষী থানাৰ আৰক্ষী বিষয়ালৈকে সেই সকল ব্যক্তিৰ লগতে আন বহু ব্যক্তিৰ হাত থাকিব পাৰে এই পৰিকল্পিত হত্যাকাণ্ডত এই অভিযোগ কৰিছে জুনমণি ৰাভাৰ মাতৃয়ে মহোদয় জুনমণি ৰাভাৰ দুটা মোবাইল ফোন আছিল যদিও এটা মোবাইল ফোনহে পুলিচে পোৱা বুলি জনায় আনটো মোবাইল ফোন আজি পৰ্যন্ত বিচাৰি পোৱা নাই যেহেতু ঘটনাটো জখলাবন্ধাত হোৱা বুলি গম পাওঁ সেয়ে এজাহাৰখন আপোনাৰ ওচৰত বিহিত ব্যৱস্থা লবৰ বাবে আবেদন জনালো গতিকে দয়ালু মহোদয়ক বিনম্ৰভাৱে অনুৰোধ কৰো যে এক নিৰপেক্ষ তদন্ত কৰি দোষীক
যথোপযুক্ত ধাৰাৰ অধীনত কঠোৰতম শাস্তি যাতে প্ৰদান কৰে। উল্লেখ্য যে মৃত জোনমণিৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এজাহাৰ দিয়াত পলম হয়। ইতি সুমিত্ৰা ৰাভা জোনমণি ৰাভাৰ মাতৃ এনেধৰণে এখন এজাহাৰ দাখিল কৰা হৈছে, এজাহাৰ দিয়া হৈছে জখলাবন্ধা আৰক্ষী থানাত। কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে, বিস্ফোৰক তথ্য দাঙি ধৰিছে এজাহাৰখনত জোনমণি ৰাভাৰ মাতৃ। এই মাতৃগৰাকী স্পষ্ট কথা যে জোনমণি ৰাভাৰ দুৰ্ঘটনা নহয়, সুপৰিকল্পিতভাৱে হত্যা কৰা হৈছে, ই এক হত্যাকাণ্ডহে। এতিয়া লক্ষণীয় হ'ব যিহেতু জোনমণি ৰাভাৰ মাতৃয়ে এজাহাৰখনত কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে, বিস্ফোৰক তথ্য দাঙি ধৰিছে। তাৰ পাছত সমগ্ৰ প্ৰক্ৰিয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা যিহেতু CIDয়ে তদন্ত কৰি আছে, CIDয়ে কেনেধৰণে এইখন এজাহাৰক লয়, কেনেদৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ যায়, সেয়া কিন্তু লক্ষণীয় হ'ব। ৰাজ্যবাসীয়ে দৃষ্টি নিবদ্ধ ৰাখিব এই সমগ্ৰ বিষয়ত। সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।